নমস্কাৰ বন্ধুসকল, জব চাবলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত মুকলি হোৱা বহুকেইটা নিযুক্তি খবৰৰ বিষয়ে। গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। মুঠ 515টা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰা সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, প্ৰত্যেকটো নটিফিকেশ্যনৰে অফিচিয়েল নটিফিকেশ্যন তথা এপ্লাই লিংকসমূহ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আপুনি চাই ল'ব পাৰে। বন্ধুসকল, দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো নটিফিকেশ্যন আহিছে মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ মাজুলীৰ ফালৰ পৰা, য'ত মুঠ 37টা টিচিং এণ্ড নন টিচিং পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰথমটো পদ হৈছে বন্ধুসকল পিয়নৰ পদ, য'ত মুঠ 4টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। মাত্ৰ HSLC পাছ কৰা কেণ্ডিডেটসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, HSLC বুলি দিয়া আছে, কিন্তু মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ যিসকলে 12 পাছ গ্ৰেজুৱেশ্যন কৰা তেওঁলোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব যদি বিচাৰে। ইয়াৰ পিছৰ পদটো হৈছে বন্ধুসকল মালিৰ পদ, য'ত মুঠ 1টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবেও আপোনালোকৰ অৰ্হতা বিচাৰিছে মেট্ৰিক পাছ, লগতে আপোনালোকৰ এনেধৰণৰ মালিৰ কামৰ লগত জড়িত হৈ থকা হ'ব লাগিব, লগতে এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। এই পিছৰ পদটো হৈছে বন্ধুসকল চকীদাৰ পদ, য'ত মুঠ 2টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। এজ পাৰ গভৰ্ণমেণ্ট ৰুল আপোনালোকৰ হাইট চেষ্ট এইবিলাক ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি থাকিব লাগিব, লগতে আপোনালোকৰ এনেধৰণৰ কাম আগতে কৰা হ'ব লাগিব। NCC স্পৰ্টছ চাৰ্টিফিকেট থাকিলে আপোনালোকে ইয়াৰ প্ৰিফাৰেঞ্চ লাভ কৰিব। ইয়াৰ পিছৰ পদটো হৈছে বন্ধুসকল ড্ৰাইভাৰৰ পদ, য'ত মুঠ 2টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতো মেট্ৰিক পাছ, লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব, লগতে এনেকুৱা ধৰণৰ ফিল্ডত আপোনালোকে এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। ইয়াৰ পিছৰ পদটো হৈছে বন্ধুসকল টেকনিকেল এছিষ্টেণ্ট। ইয়াৰ বাবেও মুঠ 1টা পদ আছে। ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 12 পাছ কৰা কেণ্ডিডেটসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে টেকনিকেল এছিষ্টেণ্ট অৰ্থাৎ টেকনিকেল যিকোনো নলেজ বা এক্সপিৰিয়েঞ্চ থকাসকলে ইয়াৰ বাবে প্ৰিফাৰেঞ্চ লাভ কৰিব। ইয়াৰ পিছৰ পদটো হৈছে বন্ধুসকল জুনিয়ৰ এছিষ্টেণ্ট, য'ত বেচেলৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ যিকোনো এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে ইয়াৰ বাবে প্ৰিফাৰেঞ্চ লাভ কৰিব। ইয়াৰ বাবে এপ্লাই কৰিবলৈ বন্ধুসকল ডেছক্ৰিপশ্যন বক্সত এখন ফৰ্ম দিয়া থাকিব, সেইখন ফিল আপ কৰি আপোনালোকৰ ডকুমেণ্টছখিনিৰ সৈতে এইটো এড্ৰেছত পোৱাকৈ ৰেজিষ্টাৰ মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ মাজুলী, কেয়াৰ অফ পূব মাজুলী কলেজ, বনগাঁও 785110 এইটো এড্ৰেছত পোৱাকৈ আপোনালোকে প্ৰেৰণ কৰিব লাগিব পোষ্ট অফিচৰ মাধ্যমেৰে। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা, চমুকৈ BSFৰ ফালৰ পৰা, য'ত মুঠ 62টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে ASI ড্ৰাফ্টমেন গ্ৰেড 3 পদ, HC কাৰ্পেণ্টাৰৰ পদ, লগতে প্লাম্বাৰ, কনষ্টেবল চোৱাৰমেন, কনষ্টেবল জেনেৰেল অপাৰেটৰ এনেধৰণৰ পদবোৰৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ মুঠ পদৰ সংখ্যা হৈছে 75টা পদৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ স্ক্ৰীণশ্বট কেইটা লৈ আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ চাব পাৰে। এইবোৰ কৈ থাকিলে যিহেতু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব, গতিকে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন আমাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ আপুনি সবিশেষ চাই ল'ব পাৰে। ইয়াৰ বাবে এপ্লাই কৰিব বন্ধুসকল জেনেৰেল বা OBC এনেধৰণৰ কেণ্ডিডেটসকলে ইয়াৰ বাবে 100 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। SC ST ওমেন বা BSF এক্স পাৰ্চনেল বা এক্স ছাৰ্ভিচমেনসকলে ইয়াৰ বাবে কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। ইয়াৰ বাবে বন্ধুসকল এপ্লাই লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ আপুনি অনলাইন আবেদন কৰিব পাৰে। ইয়াৰ আবেদন আৰম্ভ হৈছে বন্ধুসকল 15 নৱেম্বৰৰ পৰা। 15 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 29 ডিচেম্বৰ 2021 অৰ্থাৎ 29 ডিচেম্বৰৰ ইয়াৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা, য'ত মুঠ 39টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে এপ্লাই লাষ্ট ডেট হৈছে 30 নৱেম্বৰ 2021 তাৰিখ। প্ৰফেচৰ, এছ'চিয়েট প্ৰফেচৰ এনেধৰণৰ পদবোৰৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বা সবিশেষসমূহ আপোনালোকে ডেছক্ৰিপশ্যন বক্সত অফিচিয়েল নটিফিকেশ্যনত গৈ চাই ল'ব পাৰে। ইয়াৰ বাবে এপ্লাই কৰিবলৈ বন্ধুসকল তলত দিয়া এড্ৰেছটোত আপোনালোকৰ CVখন পঠাই দিব লাগিব, লগতে আপোনালোকে এড্ৰেছটোত পোৱাকৈ পোষ্ট অফিচৰ মাধ্যমেৰে ফৰ্মখন ফিল আপ কৰি পঠাই দিব পাৰিব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল আছাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰ ছাৰ্ভিচৰ ফালৰ পৰা, য'ত মুঠ 50টা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব লাগিব। ইয়াৰ বাবে 4 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ আপোনালোকে ইয়াৰ বাবে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰাৰ এড্ৰেছটো আমাৰ ডেছক্ৰিপশ্যন বক্সত থকা অফিচিয়েল নটিফিকেশ্যনখনত দিয়া থাকিব, তাতকৈ আপুনি সবিশেষ চাই ল'ব পাৰে। বন্ধুসকল ইয়াৰ বাবে ৱাক ইন ইণ্টাৰভিউত আপোনালোকৰ ডকুমেণ্টছখিনিৰ সৈতে আইডেণ্টিটি প্ৰুফ, লগতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোৰ সৈতে আপোনালোকে জেৰক্স কপিসমূহ লৈ যাব লাগিব আৰু ইয়াৰ বাবে এপ্লাই এই এড্ৰেছটোত পোৱাকৈ আপোনালোকে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব লাগিব।
গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। হবি চাবলৈ আমাৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটা নটিফিকেশ্যনৰ অফিচিয়েল নটিফিকেশ্যন তথা এপ্লাই লিংকসমূহ দিয়া থাকিব, তাতকৈ হবি চাই ল'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।